এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে আৰু হেপ্পী ভোগালী বিহু মোৰ তৰফৰ পৰা আপোনালোকলৈ। আৰু আজি হৈছে উৰুকা, কিন্তু মোৰ ভিডিঅ'টো কাইলৈ মানে আপোনালোকে পাব চাগে, সেই গতিকে আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ মই। আৰু তেতিয়াহ'লে ভিডিঅ'টো আগলৈকে চাই থাকক আৰু কি কৰোঁ কি নকৰোঁ। আমি এতিয়া আমাৰ ভোজ বনাব আৰু, কিন্তু বনোৱা মানে যা যোগাৰ চলি আছে আৰু তাকে আপোনালোকক দেখাওঁগৈ বলক। धड़कन ये कहती है दिल तेरे बिन धड़के ना, एक तू ही यार मेरा मुझको। ফাগুনি পলক তুমি কৈ দিয়া, তুমি কৈ দিয়া। না গায়ে বেয়া চলি কি হৈ গৈছে দুটা কি হল আমি খানা খাবলৈ বহিছোঁ আৰু ভাত দি আছে, বিলাই আছে। তুমি কিবা এটা কৈ দিয়া।
আজি আলি বিহু কি বিহু? এফালে দেখাই দে অঁ এইফালে দেখাইছোঁ হ'ল সেইফালে দেখাইছোঁ সেইফালে পাপা হেপ্পী ভোগালী বিহু কৈ দিয়া জানানে মোর মন কুমলিয়া কমাই দে ভাতটো Bye.
6:30 মানতে খালোঁ, বহুত সোনকালে খালোঁ। আৰু এতিয়া আমি মানে মই এতিয়া পিঠা বনাম, তেল দিয়া পিঠা, যিটো আমি ধূপ পিঠা বুলি কওঁ। আপোনালোকক ইয়াৰ এটা ৰেচিপি মই আগতেও দিছিলোঁ নেকি, সেইটো বনাম এতিয়া। আৰু আপোনালোকে অকণমান দেখাম কেনেকৈ বনাম। এয়া পুতি বাইদেউ আজি আমাৰ ঘৰত ৰখাইছোঁ তাইক। মই মানে এনেই বিহু বুলি ৰখাইছোঁ আৰু আজি থাকিবলৈ কৈছোঁ তাইক। আৰু বেকগ্ৰাউণ্ডত মিউজিক আহি আছে, তাৰ বাবে কপিৰাইটো লাগিব পাৰে, উপায় নাই আৰু। ঘৰৰ ওচৰতে DJ বজাই থৈছে, সেইকাৰণে মিউজিকটো আহি গৈছে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। কিবা এটা ক'বা নি? এতিয়া আমি কেৰাহী পাতি লৈছোঁ ইয়াত, আৰু এতিয়া ইয়াত দি মিঠাতেল। তাৰ আগত গেছটো অন কৰি লওঁ। গেছ অন কৰি থৈ আছে, পাহৰি থাকিম। এতিয়া গেছ কাটি দিলোঁ, অকণমান কেৰাহীখন গৰম হৈ লওক। তাৰপাছত দিম আমি মিঠাতেল দি বনাম ধূপ পিঠা, তেতিয়া বেছি টেষ্টি হয়। আৰু ৰিফাইন দি বনালে কালাৰটো তেনেকৈ নোলায়। গোটেইখিনি দি দিছোঁ, আৰু পিছত মই দিবই লাগিব। সেইকাৰণে একেচাতে দি দিছোঁ। এতিয়া এইপিনে দেখুওৱা। এতিয়া মই এইখিনি পিঠা গুড় দি তিয়াই লৈছিলোঁ, এনেকৈ সানি লৈ পেলাই অলপমান কালি গোটেই ৰাতিটো তিয়াই দিলোঁ। আৰু কেৰাহীখন গৰম হৈ লওক, তেতিয়ালৈকে এইটো আৰু অকণমান গুলি দিওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া আমাৰ কালি তিয়াই থোৱা বেটাৰখিনি এতিয়া আৰু অকণমান দি দিছোঁ। হাতেৰে দি দিয়া অকণমান। আৰু এইফালে হৈ গ'ল, সেই মানে হ'ব আৰু নালাগে, এইকেইটা থৈ হ'ব। হিলাবলৈ দিম বাৰু। কেমেৰামেন ইমান ঠিক নহয়, সেইকাৰণে ভিডিঅ'টো ভালকৈ নকৰিলে কেমেৰামেনে। কোৱাত ভুল হ'ল, একো আপোনালোকক দিয়া নাই দেখাবলৈ তাত, চেষ্টা কিন্তু কৰিম। মানে অলপ আৰু লৰাই ইয়াতে দিছোঁ আজি। এইখন সৰু কেৰাহীত দিছোঁ মই অলপমান চব গুটি গৰম কৰি লৈ খুন্দি লৈ ইয়াত মিক্স কৰি দিম, তেতিয়া টেষ্টটো বেছি ভাল হ'ব। আপোনালোকক দেখাই থাকিম। এইফালে আমাৰ কেমেৰামেনে চব গুটি ভাজি আছে, আৰু এইফালে মোৰ কেৰাহী গৰমেই হৈ গ'ল। চব গুটি ভাজি আছে, কামত লগাই দিছোঁ। এইফালে মই গিলাচত চব গুটি লৈ লৈছোঁ। খুন্দনাত খুন্দিবলৈ মই অলপ দিগদাৰ পাওঁ, সেইকাৰণে গ্লাছটোত খুন্দি মই বেছি ভাল পাওঁ, সেইকাৰণে গ্লাছটোতে খুন্দিম এতিয়া। আমাৰ কেমেৰামেনক চব গুটি খুন্দিবলৈ লগাই দিছোঁ। লগাই দিয়া নাই, নিজে খুন্দিম বুলি কোৱাৰ কাৰণে খুন্দিবলৈ দিছোঁ। মই ভালেই পালোঁ আৰু। ইয়াত খুন্দি আছে, এইফালে চাই দিয়া আকৌ। এফালে এগৰাকীৰ নাম হৈছে তৰা মাই, আমাৰ ঘৰৰ ওচৰৰে হয় ছোৱালীজনী। তাইও আহিছে, অলপ দেৰি থাকে হেনো আমাৰ ঘৰত। আৰু দেউতাকে লৈ যাব পিছত। হেপী ভোগালী বিহু কৈ দিয়া। হেপী ভোগালী বিহু। আৰু এইফালে আমাৰ ছোৱালীজনী শুলেই, অৱশ্যে ভেলাঘৰতে শুলে, ধুনীয়াকৈ শুই আছে। ছোৱালীজনী ভেলাঘৰতে শুই আহিলে, সেইকাৰণে আনি পেলাই তাক ইয়াতে শুৱাই দিলোঁ। তাত বেছি দেৰি নাথাকিলোঁ, অলপ দেৰি থাকিলোঁ। খানা খোৱাৰ পিছত অলপ দেৰি ৰখিলোঁ তাত। তাৰপাছত তাইক লৈ আনি ইয়াতে শুৱাই দিলোঁ। একদম পূৰা গুৰি হৈ গ'ল, ধুনীয়া কৰিলে। হ'ব দিয়া, হৈ যাব। এতিয়া মই এইখিনি চব গুটি ইয়াত দি দিছোঁ। এতিয়া মই মিক্স কৰিম, ধুনীয়াকৈ মিক্স কৰিব লাগিব। মিক্স মই কৰি দিওঁ প্ৰথমে অলপমান। তাৰপিছত মই কৰিম অলপমান। ধুনীয়া গোন্ধ এটা ওলাই। মই অকণমান কৰি মেলি গৈছে, কৰি দিয়া। খাবলৈ বেয়া হ'লে মাজত ঢালিব লাগিব। তুমি কৈ দিয়া হেপী ভোগালী বিহু। হেপী ভোগালী বিহু। এতিয়া মই আপোনালোকক এটা দি দেখাইছোঁ। ধুনীয়াকৈ ফুলি উঠিব এতিয়া।
আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব আৰু মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদিহে ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আপোনালোকে আগলৈ নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ পাই থাকিব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই আকৌ এবাৰ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে